Hello everyone, welcome to the channel. মোৰ নাম সঞ্জীৱ শৰ্মা। আজি মই আপোনালোকৰ ওচৰত আহিছো এটা ভাইৰেল ভিডিঅ'ৰ ওপৰত কথা পাতিবলৈ। সো আশা কৰিছো ভিডিঅ'টো চাই আপোনালোকে ভাল পাব। সো গাইস ভিডিঅ'টো ষ্টাৰ্ট কৰো। Dame tu cosita, dame tu cosita, ay, dame tu cosita. আজিৰ সময়ত এই ভিডিঅ'টো ইমানেই পপুলাৰ হৈছে যে যিটো নেকি আমাৰ ইয়াত সৰু ডাঙৰ সেলিব্ৰিটিও এইটো কপি কৰি নিজৰ ডান্সিং ষ্টাইলবোৰ দেখুৱাইছে। অকল সেলিব্ৰিটি নহয়, আমাৰ পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন মানুহে এই ডান্সিং ষ্টাইলটো নিজে একচেপ্ট কৰি বনাই কিছুমান ভিডিঅ' দেখুৱাইছে। সো এইটো যে ইমান পপুলাৰ হৈছে বা এইটো ইমান যে মানুহে আকোৱালি লৈছে, ইয়াৰ কাৰণ কি হ'ব পাৰে? নে এই এলিয়েনটো ক'ৰ পৰা আহিলে বা এই ভিডিঅ'টোৰ কিবা অৰ্থ থাকিব পাৰে নেকি? হয়, মই ইয়াৰ ওপৰতে অলপ তথ্য বিচাৰিছিলোঁ। সো মই সেইখিনি পাইছোঁ যিটো নেকি মই আপোনালোকক অলপ দাঙি ধৰিব বিচাৰোঁ। Dame tu cosita হৈছে এটা ডান্স চেলেঞ্জ যিটো মিউজিকেলি এপত এভেইলেবল আছে। আৰু ইয়াৰ এই গানটোৰ মিনিং হৈছে গিভ মি ইয়ৰ লিটল থিং। একচুৱেলি এইটো এটা এডাল্ট মিনিং হয়। প্ৰথমবাৰ এই এলিয়েন ডান্সৰ এটা প্ৰাইমাৰী ভাৰ্চন কুকিগ্ৰাফ নামৰ চেনেল এটাত 2015ৰ 6 মেত আপলোড কৰিছিলে, কিন্তু সেই সময়ত ইমান এটা পপুলাৰ হোৱা নাছিলে। আৰু তাৰ পিছত 16 অক্টোবৰ 2017ত ইউজাৰ আৰ্টনক্স নামৰ আন এটা চেনেলে ইয়াৰ এটা নিউ ভাৰ্চন ডেইলি মোশ্যন হিচাপে আপলোড কৰিছিল। আৰু আজি আমি যিটো চাই আছোঁ সেইটো হৈছে এটা নিউ ভাৰ্চন। তাৰপিছত আকৌ 2 ফেব্ৰুৱাৰী 2018ত সেই কুকিগ্ৰাফ নামৰ চেনেলটোই এই নিউ ভাৰ্চনটো তেওঁলোকৰ চেনেলত আপলোড কৰি দিলে। আৰু তাৰ পিছৰে পৰা তেওঁলোকৰ চেনেলত সেই ভিডিঅ'টোত 2 কৰোৰতকৈ অধিক ভিউ লাভ কৰিলে। আৰু এনেকৈ তেওঁলোকৰ ভিডিঅ'টো ভাইৰেল হ'বলৈ ষ্টাৰ্ট হৈছিল। আৰু সেই ভিডিঅ'টো আমাৰ বলিউডৰ চেলিব্ৰিটি যেনেকুৱা শাহিদ কাপুৰ আৰু ক্ৰিকেটাৰ ৰোহিত শৰ্মা, ভুৱন বাম, এওঁলোকেও এই ভিডিঅ'টো কপি কৰি ভিডিঅ' বনাইছে। আমি ইউটিউবত দেখিছোঁ এই ওপৰত। একচুৱেলি দামে tu cosita এটা বহুত পুৰণি গান হয় যিটো জামেকাত 1988 চনত বনাইছিলে। তাৰপিছত আকৌ 1999 চনত এটা মিক্স টেপ নামৰ এলবাম আহিছিলে যিটো এল সময় বনাইছিলে। আৰু তাতে ইন্ট্ৰডাকশ্যন অফ এল cosita ৰিমিক্স বুলি এইটো ছং আহিছিলে। আৰু সেই গানটো আৰু এলিয়েন্সৰ ডান্সটো মিক্স হৈ যি ভাইৰেল ভিডিঅ'ৰ এটা তেওঁলোকে সৃষ্টি কৰিলে, যিটো আজিও চলি আছে আৰু কিমান দিনৰ চলি থাকে নাজানো। কিন্তু যিহেতু ভিডিঅ'টো খুবেই ভাইৰেল ভিডিঅ', তাৰ বিষয়ে অলপ মই বিচাৰিছিলোঁ আৰু সেইটো কাৰণে মই আপোনালোকক অলপ জনালোঁ। এইখিনি আছিলে ভিডিঅ'টিত। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰক। আপোনালোকৰ যদি কিবা মতামত আছে তেতিয়াহ'লে প্লিজ কমেণ্টত আপোনালোকৰ মতামত দাঙি ধৰক। আৰু যদি আপোনালোকে বিচাৰে যে ভিডিঅ'ৰ কথাখিনি বেলেগক শ্বেয়াৰ কৰিম বুলি, তেতিয়াহ'লে আপোনালোকে ফেচবুক, হোৱাটছএপত শ্বেয়াৰ কৰক, আপোনাৰ লগৰ মাজত শ্বেয়াৰ কৰক, ফেমিলিৰ মাজত জনাই দিয়ক। আৰু যদি আপোনালোকে চেনেলটোৰ পৰা কিবা সহায় পাইছে বা চেনেলটো ভাল লাগিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰক। আজিলৈ এৰিছোঁ, আকৌ লগ পাম নতুন ভিডিঅ'ৰে। বাই বাই। Dame tu cosita, dame tu cosita, ay, dame tu cosita.